মই জুনমণি আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই পেকিং কৰি আছোঁ শুকান জলকীয়া দোকানৰ কাৰণে কৰি আছোঁ। আৰু কথাটো হৈছে কি, আপোনালোকক মই আগতেও কৈছোঁ যে সদায় কাম কৰি থাকিব লাগে। যিকোনো কামেই আপোনালোকে যেতিয়া কৰি থাকিব, ব্যস্ত হৈ থাকিব, আমাৰ মাইণ্ড আৰু মন দুইটাই সদায় এক্টিভ হৈ থাকে। আৰু কামত কেতিয়াও লাজ কৰিব নালাগে, কামত সৰু বৰ নাই যিহেতু। আৰু আপোনালোকে যদি ব্যৱসায় কৰিব বিচাৰে কম পইচা দি, যিহেতু আমাৰ নিজাকৈ এখন সৰু সুৰা দোকান আছে, তাৰ কাৰণে মই এই শুকান জলকীয়া কিনি আনি পেকিং কৰোঁ, তেজপাত কিনি আনি পেকিং কৰোঁ, কাৰণ এইটো বেপাৰীৰ পৰা ল'লে আমাৰ লোকচান হয়। সেইকাৰণে মই নিজে পেকিং কৰোঁ। এনেকুৱা আপোনাৰ পলিথিন পোৱা যায়, সেইটো আনি আপোনালোকে ঘৰতে কৰিব পাৰিব। আৰু এটা পদ্ধতি মই আপোনালোকক বুজাই দিছোঁ যে শুকান জলকীয়া আপোনালোকে ঘৰতো প্ৰস্তুত কৰিব পাৰে। কেনেকৈ জানেনে? এনেকুৱা পকা শুকান জলকীয়াটো আপোনালোকে কিনি আনি প্ৰথমতে আপোনালোকে অকণমান বইল কৰি আপোনালোকে শুকুৱাব। আৰু এইখিনি শুকান জলকীয়া মই নিজে বনাইছোঁ আৰু মই এতিয়া পেকিং কৰিম। আৰু প্ৰত্যেকটো মছলা ধৰক আপোনালোকে পাঁচফোৰণ, জিৰা, গোলমৰিচ, যিকোনো মছলা আপোনালোকে ঘৰতে পেকিং কৰিব পাৰিব। আৰু সেইটো আপোনালোকে খোলাকৈ কিনি আনি আপোনালোকে কম পইচাত আনি বেছি লাভ কৰিব পাৰিব। কাৰণ কামত লাজ কৰিব নালাগে, কাৰণ বেলেগৰ আণ্ডাৰত কাম কৰাতকৈ নিজৰ আণ্ডাৰত কাম কৰাটো খুব ভাল। আৰু মই কৰি আছোঁ শুকান জলকীয়া, আৰু এই শুকান জলকীয়া মই নিজে প্ৰস্তুত কৰিছোঁ, মানে নিজে বনাইছোঁ। আৰু পেকিঙো মই এতিয়া নিজে কৰিম। আপোনালোকেও এনেকৈ কৰিব পাৰিব, কাৰণ যিসকল লোকে পইচা ইনকাম কৰিবৰ কাৰণে বিচাৰে, নিজৰ আণ্ডাৰত, বেলেগৰ আণ্ডাৰত নহয়, ব্যৱসায় কৰিব বিচাৰে, তেখেতলোকে প্ৰথমতে কম পইচা দিয়ে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। আৰু আপোনালোকে কম পইচাত কেনেকৈ বেছি লাভ কৰিব পাৰিব, এনেকৈ, যিহেতু আপোনালোকে অলপ কষ্ট কৰিব লাগিব। মই পেকিং কৰি আছোঁ, চাই থাকক। এইটো আপোনাৰ পেকেট হৈ গ'ল। এনেকৈ আপোনালোকে পেকিং কৰিব পাৰিব। পলিথিনৰ দোকানত আপোনালোকে সৰু সৰু জিপাৰ পোৱা যায়, যাৰ কাৰণে আপোনালোকে আনি সেইটো এনেকৈ নিজে পেকিং কৰিব পাৰিব। মই বনাইছোঁ দোকানৰ কাৰণে। মই ভাবিছোঁ যে বেপাৰীবোৰ আহি থাকে লৈ বেছি পইচা দি লোৱাতকৈ নিজে কৰোঁ, তেতিয়া মোৰ বেছিকৈ লাভ হ'ব। আৰু এয়া শুকান জলকীয়া যিটো মই নিজে বনাইছোঁ, মই নিজে পেকিং কৰিছোঁ, তেজপাত পেকিং কৰিছোঁ, সৰিয়হ পেকিং কৰিছোঁ। মই সদায় কাম কৰি থাকি ভাল পাওঁ। কাম কৰি থাকিলে কি হয়, আমাৰ মাইণ্ড আৰু মন দুটা এক্টিভ হৈ থাকে, লগতে আমাৰ বেমাৰ আজাৰো কম থাকে, আমি ষ্ট্ৰং হওঁ। সেইকাৰণে আপোনালোকৰ যিবিলাক নিবনুৱা ল'ৰা ছোৱালী আছে, সৰু সুৰাকৈ ব্যৱসায় কৰিব বিচাৰিছে, বেলেগৰ আণ্ডাৰত কাম কৰিব নোৱাৰে বা বেলেগৰ আণ্ডাৰত কথা শুনি কাম কৰিব নোৱাৰে, তেখেতলোকে অলপমান কষ্ট কৰি ব্যৱসায় আৰম্ভ কৰিব পাৰে। ধৈৰ্য লাগিব, অলপ কষ্ট কৰিব লাগিব। আৰু আপোনালোকে প্ৰথমতে কম পইচা দিয়ে ব্যৱসায় আৰম্ভ কৰি আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব। কামত লাজ কৰিব নালাগে। যদি আপুনি কামত লাজ নকৰে আৰু এনেকৈ যদি আপোনালোকে কৰ্ম যদি কৰি যায়, তেতিয়াহ'লে আপোনালোকে নিজৰ কাপোৰ বা নিজৰ যিকোনো অভাৱৰ কাৰণে কাৰো ওচৰত হাত পাতিবলগীয়া নহয়। খালি অলপ কষ্ট কৰিব পাৰিব। এয়া দুটা পেকেট হৈ গ'ল, আৰু মই এইখিনি যিমান পাৰোঁ পেকিং কৰিম। এইটো 10 টকা পেকেট। ইয়াৰ আগতেও মই পেকিং কৰা নাই, কিন্তু এনেকৈ শুকুৱাই বহুত বিক্ৰী কৰিছোঁ। আৰু
মানে সদায় এইটো ভাবিব লাগিব যে মই কোনটো কাম কৰিলে মোৰ লাভ হ'ব সদায় লাভজনক কামবিলাক আপোনালোকে গুৰুত্ব দিব আৰু লাভজনক কামবিলাক আপোনালোকে কৰিব মই কিন্তু কামত লাজ নকৰোঁ দেই ভগৱানে দিয়া হাত ভৰি আছে চকু আছে সকলোখিনি আছে তো কাম কৰিব সদায় ভাল পাওঁ আৰু মই সদায় নিজে এনজয় কৰি ভাল পাওঁ কোনে কি কয় সেইটোত মোৰ দৰকাৰ নাই কাৰণ মই নিজে কি কৰিছোঁ সদায় মই সেইটোতহে বেছি গুৰুত্ব দিওঁ হৈ গ'ল এয়া 3টা হৈ গ'ল 30 টকা কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে আপোনালোকে যদি মোৰ নতুন নতুন ভিডিঅ' কিছুমান পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইউটিউবত গৈ জুমনি চেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই বন্ধু